ভগৱানে দিওঁতে তোক সকলো দিছে। কি দিছে? কথাবোৰ নিগেটিভলি নলবিচোন। হাত ভৰি চকু কাণ সকলোবোৰতো আছে। হস্পিটেলততো পৰি থাকিব লগা হোৱা নাই। ভগৱানে যি কৰিছে তোৰ ভালৰ কাৰণে কৰিছে, সেই বুলি ভাবচোন তই। উপায় ওলাব, ধৈৰ্য ধৰচোন। জীৱনত সংঘাত নাথাকিলে মজা নাই। জীৱনটো অকণমান খেল হিচাপে লচোন। মানুহৰ যেতিয়া মগজু পংগু হয়, তেতিয়া শৰীৰটো পংগু হৈ যায়। মগজটো সুস্থ থকাৰ বাবে অৰুণিমা সিনহাই এখন ভৰিৰে মাউণ্ট এভাৰেষ্ট বগাবলৈ সক্ষম হৈছিল। গতিকে মন মান সাজু হ, নিজৰ মাজত চলি থকা যুদ্ধখনত জয় হ'বৰ বাবে। বুজিলি? বুজিলোঁ দাদা, মই হাৰ নামানো। মই সমাজক দেখুৱাই দিম যে মোৰ অস্তিত্ব কি। চাবাছ।